guys, it's me Pranjal. এই ভিডিওত আমি জাভাস্ক্ৰিপ্টৰ বিষয়ে অলপমান জানিবলৈ ট্ৰাই কৰিম। জাস্ট এটা অভাৰভিউ হৈছে। তো জাভাস্ক্ৰিপ্ট এটা হ'ল ক্লায়েণ্ট সাইড ডাইনামিক পেজ ক্ৰিয়েট কৰাৰ কাৰণে ইউজ কৰা যায় হৈছে। আৰু জাভাস্ক্ৰিপ্ট মেইনলি অবজেক্ট বেসড স্ক্ৰিপ্টিভ লেংগুৱেজ হৈছে, যি নেকি লাইট ৱেইট আৰু ক্ৰছ প্লেটফৰ্ম। ক্লিয়াৰ হৈছে। জাভাস্ক্ৰিপ্ট এটা কম্পাইল লেংগুৱেজ নহয় দেই হৈছে, বাট জাভাস্ক্ৰিপ্টে কি হয় কি লেংগুৱেজ ট্ৰান্সলেটেড কৰিব পাৰে। ক্লিয়াৰ। তো জাভাস্ক্ৰিপ্ট মেইনলি আপোনাৰ ক্লায়েণ্ট সাইডত ইউজ কৰা যায় ভেলিডেশ্যনৰ কাৰণে হৈছে, আৰু ডাইনামিক ড্ৰপ ডাউন মেনুৰ কাৰণে ইউজ কৰা যায়, আৰু প্লাছ তাৰ লগতে ডেট টাইম ক্লক ডিসপ্লে কৰাৰ কাৰণে ইউজ কৰা যায়, আৰু তাৰ লগতে মেইনলি জাভাস্ক্ৰিপ্ট ইউজ কৰা যায় পপআপ উইন্ডোজ আৰু ডায়লগ বক্সৰ কাৰণে হৈছে। তো জাভাস্ক্ৰিপ্টৰ যিটো এক্সটেনশন হয় .js বা .mjs। ক্লিয়াৰ। তো আমি জাস্ট জাভাস্ক্ৰিপ্ট প্ৰগ্ৰাম এটা জাভাস্ক্ৰিপ্ট কোড এটা কৰিছোঁ। তো নোটপেডত কৰিছোঁ। তো ইয়াতে বাই ডিফল্ট আপুনি HTML কৰিব লাগিব। তো HTML কৰিছোঁ, সাপোজ মই HTML। তো মই ইয়াতে আপোনাৰ বডি দিছোঁ, বডি। ক্লিয়াৰ। তাৰপিছত আপুনি স্ক্ৰিপ্ট লিখিব লাগিব হৈছে। স্ক্ৰিপ্ট টাইপ আপুনি কি ৰিপ্ৰেজেণ্ট কৰিব। তো আমি টেক্সট কৰিম। সো কি আছিলে text tags / java কি আছিলে স্ক্ৰিপ্ট। ক্লিয়াৰ হৈছে। তাৰপিছত কি দিব বিচাৰিছোঁ আমি এলাৰ্ট দিব বিচাৰিছোঁ, মানে পপআপ মেনু হৈছে। সেইটো কাৰণে এলাৰ্ট তাৰপিছত ব্ৰেকেটত আপুনি কোডটো লিখিব পাৰে, মানে কি ডিসপ্লে কৰাব ডাবল কোটৰ ভিতৰত। তো মই দিছোঁ ইয়াতে সাপোজ ক্লিক হিয়াৰ হৈছে টু গো নেক্সট পেজ হৈছে। তাৰপিছত সেন্টেন্সটো ক্লোজ কৰি দিব হ'ল। তাৰপিছত আপোনাৰ স্ক্ৰিপ্টটো ক্লোজ কৰিব। হৈছে। তাৰপিছত আপুনি বডি ক্লোজ কৰিব হ'ল। তাৰপিছত আপুনি HTML টো ক্লোজ কৰিব। ক্লিয়াৰ। তো এতিয়া মই চেভ কৰি দিছোঁ এই পেজটো। চাওঁ কোডটো ঠিকমতে হৈছে নাই। চেভ এজ অল কৰিব। মই ইয়াতে সাপোজ স্ক্ৰিপ্ট বুলি চেভ কৰিছোঁ। script.html আৰু এইটো HTML ফাইল বনাইছোঁ। তো HTML চেভ কৰিছোঁ। যেতিয়া আমি এই ৰান কৰিছোঁ এতিয়া ৰাইট ক্লিক অপেন উইথ যিকোনো হ'ব পাৰে। মই প্ৰমোট কৰিছোঁ অপেন উইথ। চাওক আহিছে। This page says that click here to go next page. আমি ইয়াতে next page লিখিছোঁ না, click here to go next page. This one, click here to go next page. হৈছে ক্লিয়াৰ। আৰু বাকি যিমানবোৰ কন্টেন্টছ আছে হৈছে সেইবোৰ ডিটেইলকৈ নেক্সট ভিডিঅ'ত আমি ডিসকাস কৰিম হৈছে। নেক্সট ভিডিঅ'ত আমি ডিসকাস কৰিম। তো আজিলৈ এই ভিডিঅ'ত ইমানখিনি এৰিছোঁ। প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। তো এতিয়ালৈ এৰিছোঁ। বাই বাই।